মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আনিছোঁ ষষ্ঠমান শ্ৰেণীৰ যিখন বিজ্ঞানৰ কিতাপ আছে তাৰে পাৰ্ট 1 অৰ্থাৎ ভাগ 1ৰ লেসন নম্বৰ 4 চুম্বকৰ সৈতে খেলুৱা অহা এই লেসনটোত থকা সকলো ধৰণৰ পাঠভিত্তিক আৰু অনুশীলনীৰ প্ৰশ্নোত্তৰ। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো অকণমান স্কিপ নকৰি ভালদৰে চাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। গতিকে অকণমান সময় পলম নকৰি আহাচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তোমালোকে দেখিবলৈ পাইছা যে লেসন নম্বৰ 4ৰ অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰণ কৰা। তাৰে এ নম্বৰ আছে খালী ঠাইটো চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক কি বোলে? চুম্বকীয় পদাৰ্থ বোলে। বি নম্বৰ বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বুলি কোৱা হয়। চি নম্বৰ ৰবৰ চুম্বকীয় পদাৰ্থ নহয়। তাৰ পিছত ডি নম্বৰ আছে এডাল দণ্ডচুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ দুটা দণ্ডচুম্বক পাম। ই নম্বৰ দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে। এফ নম্বৰ চুম্বকৰ সদায় দুটা মেৰু থাকে। গতিকে এইকেইটা আছিল তোমালোকৰ 1 নম্বৰৰ যি খালী ঠাই পূৰণ কৰা সেই সকলোবিলাক খালী ঠাই। এতিয়া 2 নম্বৰ প্ৰশ্নটো কি আছে আমি চাওঁ। 2 নম্বৰ প্ৰশ্নত আছে সত্য আৰু অসত্য বাছি উলিয়াই লিখা। অৰ্থাৎ তলৰ কোনকেইটা সত্য বা সঁচা আৰু কোনকেইটা অসত্য সেইকেইটা আমি লিখিব লাগে। প্ৰথম এ নম্বৰটো আছে চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। এই উক্তিটো এটা অসত্য উক্তি, কাৰণ চুম্বকে অকল তাৰমানে ল' জাতীয় পদাৰ্থবিলাকহে আকৰ্ষণ কৰে। বি নম্বৰ আছে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। এই উক্তিটো একদম সত্য উক্তি। ইয়াৰ পিছত চি নম্বৰ উক্তিটো আছে কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। এই উক্তিটো সত্য। ডি নম্বৰ আছে দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। এই উক্তিটো সত্য উক্তি। ইয়াৰ পিছত ই নম্বৰ আছে গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়। এইটো এটা সম্পূৰ্ণ সঁচা অৰ্থাৎ সত্য উক্তি। ইয়াৰে পিছত 3 নম্বৰ প্ৰশ্নটো আছে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। অৰ্থাৎ ক আৰু খ দুটা তোমালোকক মিলোৱা বুলি দিছে। তাৰে উত্তৰটো তোমালোকে চাবা। মই ক আৰু খ যিটো স্তম্ভ আছে তাৰে ক আৰু খ স্তম্ভ দুটা মই তোমালোকৰ বাবে মিলাই আনিছোঁ। তোমালোকে চাই যাবা। ক স্তম্ভৰ আছে 1 নম্বৰ কম্পাছ যন্ত্ৰৰ শলা। সেইটো খ স্তম্ভৰ ডি নম্বৰৰ লগত মিলাবা। অৰ্থাৎ স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। নেক্সট লোৰ গজাল চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়। ইয়াৰ পিছত আছে মেগনেটাইট। এইটো লিখিবা প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। তাৰপিছত 4 নম্বৰ আছে স্থায়ী চুম্বক। তাতে তোমালোকে মিলাবা চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে। নেক্সট 4 নম্বৰ প্ৰশ্ন আছে স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ 2ত প্ৰত্যেক ক্ষেত্ৰত কেনেধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালী ঠাইবোৰ পূৰণ কৰা। ইয়াৰে উত্তৰটো কেনেকুৱা হ'ব তোমালোকক মই দেখুৱাই দি আছোঁ, চাই ল'বা। ইয়াৰে উত্তৰটো তোমালোকৰ এনেকুৱা হ'ব স্তম্ভ 1 স্তম্ভ 2 উত্তৰ আৰু উত্তৰ একেলগ হৈ থাকিলে সেইটো বিকৰ্ষণ হ'ব। চুম্বকৰ উত্তৰ আৰু দক্ষিণ মেৰু একেলগে আকৰ্ষণ হয়। চুম্বকৰ দক্ষিণ আৰু উত্তৰ মেৰু আকৰ্ষণেই হ'ব আৰু চুম্বকৰ দক্ষিণ আৰু দক্ষিণ মেৰু দুটা বিকৰ্ষণ হ'ব। অৰ্থাৎ আমি গম পালোঁ যে চুম্বকৰ একে দুটা মূৰ সদায় বিকৰ্ষণ হয় আৰু বেলেগ বেলেগ মূৰ দুটা সদায় আকৰ্ষণ হয়। ইয়াৰে পিছত 5 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। অৰ্থাৎ তলৰ যি প্ৰশ্নৰ লগতে 4টাকৈ উত্তৰ দিয়া আছে ইয়াৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো আমাক বাছি উলিয়াব দিছে। প্ৰশ্নবিলাক পঢ়ি যাওঁ আহাচোন। 1 নম্বৰ আছে তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ? তাৰে অপশ্যন এ আলপিন, বি ৰবৰ, চি প্লাষ্টিকৰ খাৰু আৰু ডি কাঠৰ স্কেল। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এ আলপিন। আলপিন ল'ৰ হয়, সেইকাৰণে চুম্বকে সদায় আলপিন জাতীয় বস্তু বা ল' জাতীয় বস্তুবিলাকক আকৰ্ষণ কৰে আমি জানো। নেক্সট 2 নম্বৰ আছে তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ? তাৰে উত্তৰ মানে অপশ্যনকেইটা চাবা আগতে। এ ল'ৰ গজাল, বি ৰাবাৰ বেণ্ড, চি ছেফটি পিন আৰু ডি আলপিন। আমি জানো যে চুম্বকে কেনেকুৱা বস্তু আকৰ্ষণ কৰে? সদায় ল' জাতীয় বস্তু আকৰ্ষণ কৰে। সেয়েহে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাবাৰ বেণ্ড। অৰ্থাৎ ৰবৰৰ বস্তু চুম্বকে আকৰ্ষণ কৰিব নোৱাৰিব। চুম্বকৰ কেইটা মেৰু থাকে? এ 2টা, বি 1টা, চি 3টা আৰু ডি 4টা। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এ 2টা। অৰ্থাৎ চুম্বকৰ উত্তৰ আৰু দক্ষিণ মেৰু বুলি দুটা মেৰু থাকে আমি জানো। সেয়েহে শুদ্ধ উত্তৰটো হ'ব চুম্বকৰ দুটা মেৰু থাকে। ইয়াৰে পিছত 6 নম্বৰ প্ৰশ্ন আছে
দণ্ডচুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব? তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা ছাত্ৰ ছাত্ৰীসকল যে চুম্বকৰ কেন্দ্ৰৰ ওচৰলৈ অৰ্থাৎ চুম্বকৰ মাজৰ অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব। আমি জানো যে চুম্বকৰ দুই মেৰুৰ পিনে আকৰ্ষণ ক্ষমতা আটাইতকৈ বেছি, সেয়েহে চুম্বকৰ যি মাজৰ অংশটো থাকিব অৰ্থাৎ এইটো যদি আমি দণ্ডচুম্বক বুলি ধৰোঁ, তাৰে যি মাজৰ অংশ সেই মাজৰ অংশত তোমালোকৰ আটাইতকৈ কমকৈ তোমাৰ লোৰ গুৰি লাগি ধৰিব। ইয়াৰ পিছত 7 নম্বৰ আছে এডাল দণ্ডচুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই, ইয়াৰে উত্তৰ মেৰু কোনটো, কিদৰে উলিয়াবা? ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা যে চুম্বকডালত সূতা মেৰিয়াই তাক শূন্যত ওলমাই দিলে যিটো প্ৰান্ত উত্তৰ দিশলৈ মুখ কৰি থাকিব সেয়াই হ'ব উত্তৰ মেৰু। ইয়াৰে পিছত 8 নম্বৰ আছে একক মেৰুযুক্ত চুম্বক পাব পাৰোঁনে? তাৰ উত্তৰটো লিখিবা একক মেৰুযুক্ত চুম্বক কেতিয়াও পোৱা নাযায়। চুম্বকক যিমানেই সৰু কৰা নাযাওক কিয় তাত সদায় উত্তৰ আৰু দক্ষিণ মেৰু থাকিবই। যদি চুম্বক এটাক দুটা ভাগো কৰা যায় তেতিয়াও চুম্বকডালৰ দুটা মেৰুৱে থাকিব। নেক্সট 9 নম্বৰ প্ৰশ্ন চাবা কি লিখা আছে। চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা। তাৰে উত্তৰটো লিখিবা চুম্বকৰ দুটা ধৰ্ম হ'ল এ মুক্তভাৱে ওলমাই থোৱা চুম্বক সদায় উত্তৰ দক্ষিণমুৱা হৈ থাকে, আৰু বি দুটা চুম্বকৰ বিপৰীত মেৰুৱে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে আৰু একে মেৰুৱে পৰস্পৰে পৰস্পৰক বিকৰ্ষণ কৰে। 10 নম্বৰ আছে লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা? তাৰে উত্তৰটো এনেকৈ লিখিবা লোৰ গজাল এটা দণ্ডচুম্বকত কেইবাবাৰো একে দিশত ক্ৰমান্বয়ে ঘূৰি থাকিলে লোৰ গজালটো এটা চুম্বকত পৰিণত হ'ব। 11 নম্বৰ মুক্তভাৱে ওলমাই থ'লে দণ্ডচুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে? তাৰে উত্তৰটো লিখিবা চুম্বক এডালৰ উত্তৰ আৰু দক্ষিণ নামেৰে দুটা মেৰু থাকে। চুম্বক এডাল মুক্তভাৱে ওলমাই থ'লে পৃথিৱীৰ ভূ-চুম্বকীয় শক্তিৰ বলত ই উত্তৰ দক্ষিণমুৱা হৈ যায়। নেক্সট 12 নম্বৰ আছে কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়? তাৰে উত্তৰটো লিখিবা কম্পাছ যন্ত্ৰত থকা সূচক কাঁটা সদায় উত্তৰ দিশত নিৰ্দেশ কৰি থাকে। যি প্ৰান্তত উত্তৰ দিশ দেখুৱায় তাক নিৰ্ধাৰণ কৰি বাকী দিশবোৰ যেনে দক্ষিণ, পশ্চিম আৰু পূব নিৰ্ণয় কৰা হয়। নেক্সট 13 নম্বৰ প্ৰশ্ন আছে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা? তাৰে উত্তৰটো লিখিবা অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ আমি কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ। কম্পাছৰ দক্ষিণ কাঁটাৰ বেজিটো যিটো মূৰৰ ফালে আকৰ্ষিত হয় সেই মূৰটো হৈছে চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰ হৈছে চুম্বকৰ দক্ষিণ মেৰু। ইয়াৰে পিছৰ প্ৰশ্ন আছে 14 নম্বৰ প্ৰশ্ন তোমাক এডাল দণ্ডচুম্বক, সৰু এডাল প্লাষ্টিকৰ স্কেল, এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ'ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ? চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা? অৰ্থাৎ ইয়াত আমাক এটা কণ্ডিশ্যন দি দিছে যে আমাক এটা প্লাষ্টিকৰ স্কেল, এটা কাঠৰ টুকুৰা আৰু এটা লোৰ গজাল দিছে। আমি কোনটো বস্তুক চুম্বকত পৰিণত কৰিব পাৰোঁ? আহচোন আমি ইয়াৰে উত্তৰটো কেনেকৈ লিখিব লাগে এবাৰ চাই লওঁ। ইয়াৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা উপৰোক্ত বস্তুকেইবিধৰ ভিতৰত লোৰ গজালটোক চুম্বকত পৰিণত কৰিব পাৰি। দণ্ডচুম্বকটোৰ এটা মেৰুৰ ফালে গজালটোক এটা দিশতে বহুবাৰ ঘঁহুৱাই থাকিলে গজালটো চুম্বকত পৰিণত হ'ব। যদি গজালটোৱে লোৰ গুৰি বা অন্য যিকোনো সৰু লোৰ বস্তুক আকৰ্ষণ কৰিব পাৰিছে তেন্তে বুজিব পৰা যাব যে গজালটো চুম্বকত পৰিণত হৈছে। অৰ্থাৎ যিকোনো এটা দণ্ডচুম্বকৰ ওপৰত যদি আমি লোৰ গজালটো একে দিশতে এনেকৈ ঘঁহিয়ে থাকোঁ, ছেম ডাইৰেকশ্যনটো যদি আমি এনেকৈ ঘঁহি থাকোঁ, তাৰপিছতে লাহে লাহে সেই যিটো লোৰ গজাল সেই গজালটো এটা চুম্বকত পৰিণত হ'ব। আৰু আমি এই লোৰ গজালটো চুম্বকত পৰিণত হোৱা বুলি কেনেকৈ গম পাম? যদি সেই লোৰ গজালটোৱে যিকোনো লোৰ গুৰি বা লো জাতীয় সৰু সৰু আলপিনক যদি আকৰ্ষণ কৰিব পাৰে তেতিয়াহ'লে আমি গম পাম যে সেই যিটো লোৰ গজাল আছিল সেই গজালটো চুম্বকত পৰিণত হৈছে। নেক্সট 15 নম্বৰ প্ৰশ্ন আছে তোমাক এডাল দণ্ডচুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল। দণ্ডচুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা? তাৰ উত্তৰটো তুমি এনেকৈ লিখিব পাৰা প্ৰথমতে দণ্ডচুম্বকৰ প্ৰত্যেক প্ৰান্তত আলপিন কিছুমান থৈ দিয়া হ'ল। যিটো প্ৰান্তত অধিক সংখ্যক আলপিন আকৰ্ষিত হয় সেইটোৱে হৈছে চুম্বকৰ মেৰু। গতিকে ইয়াৰ দ্বাৰা বুজিব পাৰি যে
চুম্বকৰ যিটো প্ৰান্তত আকৰ্ষণ ক্ষমতা অধিক সেইটো ঠাইয়ে হৈছে চুম্বকৰ মেৰু। অৰ্থাৎ আমি এডাল যদি দণ্ড চুম্বক থৈ দিওঁ তাৰে যিটো পিনে আটাইতকৈ বেছি পৰিমাণৰ লো জাতীয় বস্তু আকৰ্ষিত হ'ব সেই পিনটোৱে হ'ব, অৰ্থাৎ সেই প্ৰান্তটোৱে হ'ব আমাৰ চুম্বকৰ মেৰু। আৰু আমি জানো যে চুম্বক এডালে সদায় উত্তৰ আৰু দক্ষিণমুখী হৈ থাকে। সেইবাবে চুম্বকডালৰ মানে যিডাল দণ্ড চুম্বক আছে তাৰে একেবাৰে শেষৰ মূৰ দুটাত আমি আটাইতকৈ বেছি পৰিমাণে লোৰ গুৰি বা গজাল আকৰ্ষিত হোৱা দেখিবলৈ পাম। আৰু এনেদৰে আমি গম পাম যে চুম্বকৰ আটাইতকৈ শেষৰ পিনে, অৰ্থাৎ প্ৰথম আৰু একেবাৰে শেষৰ পিন দুটাই হ'ব চুম্বকৰ দুই মেৰু। নেক্সট 16 নম্বৰ প্ৰশ্ন আছে, তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল। চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা যে পোনপ্ৰথমে কম্পাছ যন্ত্ৰটো দণ্ড চুম্বকডালৰ ওচৰলৈ লৈ অনা হ'ল। কম্পাছৰ সূচক কাঁটাটোৱে যিটো প্ৰান্তৰ ফালে আকৰ্ষিত হয় সেইটোৱে হ'ল চুম্বকৰ দক্ষিণ মেৰু, কাৰণ চুম্বকৰ সূচক কাঁটাৰ উত্তৰ মেৰুটো দক্ষিণ মেৰুৰ ফালে আকৰ্ষিত হয়। এইদৰে আমি দণ্ড চুম্বকৰ মেৰু নিৰ্ধাৰণ কৰিব পাৰোঁ। নেক্সট 17 নম্বৰ প্ৰশ্ন আছে, ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল। তুমি হাতেৰে উঠাব পৰা নাই। বেজীটো কি উপায়েৰে উঠাব পাৰিবা? ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, দণ্ড চুম্বকৰ সহায়ত বেজীটো মজিয়াৰ পৰা উঠাব পৰা যাব, কিয়নো চুম্বকটোক বেজীৰ ওচৰলৈ লৈ আনিলে ই চুম্বকৰ দ্বাৰা আকৰ্ষিত হৈ টান খাই উঠি আহিব। নেক্সট আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন 18 নম্বৰ প্ৰশ্ন, ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিবলৈ গ'লা। তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে। তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা? তাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা ছাত্ৰ ছাত্ৰীসকল যে পোনপ্ৰথমে কম্পাছ যন্ত্ৰটো এটা সমতল ঠাইত ৰাখি থোৱা হ'ল। কম্পাছৰ সূচক কাঁটাটোৱে যি দিশত স্থিৰ হৈ থাকে সেই দিশটো হ'ব উত্তৰ দিশ। উত্তৰ দিশৰ বিপৰীত দিশটো হ'ব দক্ষিণ দিশ। উত্তৰ দিশৰ বাওঁফালে হ'ব পশ্চিম দিশ আৰু সোঁফালে হ'ব পূব দিশ। এইদৰে কম্পাছ যন্ত্ৰৰ সহায়ত দিশ নিৰ্ণয় কৰিব পাৰি। গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ 6ষ্ঠমান শ্ৰেণীৰ যি বিজ্ঞানৰ পাৰ্ট 1 আছে সেই বিজ্ঞানৰ কিতাপখনৰ লেচন নম্বৰ 4 চুম্বকৰ সৈতে খেলোৱা হাই লেচনটোৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।